Hello everyone, healthy breakfast recipe আজি day 6 মই এটা মিক্সিং বাউল লৈ ললো তাতে পকা এয়া জাহাজী কল আৰু এখিনি ওটছ 2 চামুচ মই গাখীৰত তিয়াই ৰাখিছিলো কমেও আধা ঘণ্টা মান সময়ৰ কাৰণে দুইখিনিকে এতিয়া ব্লেন্ড কৰি ললো ধুনিয়াকে মই কিন্তু এক্সট্ৰা গাখীৰ দিয়া নাই ওটছ খিনি অকমান জিপজিপেকেহে ঢাকি তিয়াই ৰাখিছিলো সেইখিনি গাখীৰ ব্লেন্ড কৰি ললো আৰু এতিয়া ক্ৰাঞ্চিনেছৰ কাৰণে দি দিছো অকমান কেলক্স হাতেৰে ভাঙি থৈছিলো আৰু এখিনি হৈছে চিয়া সিডছ এখিনি পানী তিয়াই ৰাখিছিলো এচামুচ তাৰে অলপ দি দিলো তাত আৰু বাকিখিনি মই মোৰ ডিটক্সত দিলো আৰু এয়া হৈছে roasted pumpkin seed এখিনিও ক্ৰাঞ্চিনেছৰ কাৰণে দিছো ইয়াত ওপৰৰ পৰা এনেকৈ দি দিছো নাটছ বেলেগ কিবা কিবি আপোনালোকে ইউজ কৰিব পাৰে আৰু অকণমান মিঠাটোৰ কাৰণে মই ওপৰৰ পৰা গুড় পাউডাৰ দি দিলো আৰু ঝটপট ৰেডি হৈ গ'ল মোৰ ক্ৰিমি ক্ৰাঞ্চি হেলদি আৰু টেষ্টি আৰু লগতে ইজি ৰেচিপি মই আচলতে স্মুদিয়ে বনাইছো কিন্তু মই অকণমান ডাঠকে ৰাখিছো যাতে চামুচেৰে খাব পাৰো আপোনালোকে যদি ইচ্ছা কৰে তেন্তে অকণমান গাখীৰ দি দিব লিকুইডকে যদি খাব বিচাৰে সো এনজয়